আমাৰ সকলোৰে প্ৰিয় আৰু চিনাকি তথা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছে জৱাহৰলাল নেহৰু। এখেতৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপাৰাণী নেহৰু। জৱাহৰলাল নেহৰু মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। আৰু এটা কথা আমি সকলোৱে জানো যে জৱাহৰলাল নেহৰুৰ জন্মদিনটোত অৰ্থাৎ 14 নৱেম্বৰ তাৰিখটোত প্ৰত্যেক বছৰে শিশু দিৱস হিচাপে ভাৰতত পালন কৰা হয়। তেখেতৰ শিশুসকলৰ প্ৰতি থকা মৰম আৰু ভাল পোৱাৰ বাবেই তেওঁৰ জন্মদিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়। আৰু শিশু দিৱস পালনৰ মূল প্ৰাসংগিকতাই হৈছে শিশুসকলৰ কল্যাণ তথা উৎকৰ্ষ সাধন। জৱাহৰলাল নেহৰুৰ প্ৰথম শিক্ষা আৰম্ভ ঘৰতেই হৈছিল। তেওঁক 15 বছৰ বয়সত দেউতাকে লণ্ডনৰ স্কুলত নামভৰ্তি কৰাই দিছিল। তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰি ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল। তাৰপিছত তেওঁ BA পৰীক্ষাৰ লগতে বেৰিষ্টাৰী পাছ কৰি 1922 চনত ভাৰতলৈ পুনৰ ঘূৰি আহিছিল। তাৰপিছত তেওঁ গান্ধীজীৰ সৈতে লগ হৈ মুক্তি আন্দোলনত সহযোগ কৰি কাৰাবাসো খাটিব লগা হৈছিল। 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পিছত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হৈ 70 বছৰ কাল অৰ্থাৎ তেওঁ মৃত্যু পৰ্যন্ত এই দায়িত্ব গ্ৰহণ কৰিছিল। আৰু জৱাহৰলাল নেহৰু ৰাজনীতিকেই নহয়, এজন বিদ্বান আৰু সাহিত্যিকো আছিল। নেহৰুৱে ৰচনা কৰা কেইখনমান গ্ৰন্থ হ'ল পিতাকে দেউতাকলৈ লিখা চিঠি, বিশ্ব ইতিহাসৰ জিলিকনি, আত্মজীৱনী, ভাৰত সম্ভেদ আদি। 1955 চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰিছিল। জৱাহৰলাল নেহৰু ভাৰতৰ জাতীয় কংগ্ৰেছৰ সম্পাদক হোৱাৰ লগতে তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। তদুপৰি তেওঁ এজন সক্ৰিয় স্বাধীনতা যুঁজাৰু আছিল। নেহৰুৱে শিশুসকলক খুব ভাল পোৱাৰ লগতে গোলাপ ফুলো তেওঁ খুব ভাল পাইছিল। তেওঁ সৰল আৰু নিষ্পাপ শিশুসকলক গোলাপৰ কলিৰ লগত তুলনা কৰিছিল। 17 বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা জৱাহৰলাল নেহৰু 1964 চনৰ 27 মে তাৰিখে পৰলোকপ্ৰাপ্তি হয়। সদায় শিশুসকলৰ মংগলৰ কথা চিন্তা কৰা আৰু প্ৰত্যেকজন শিশুকে উপযুক্ত নাগৰিক হিচাপে গঢ় দিবলৈ আশা কৰা পণ্ডিত জৱাহৰলাল নেহৰু এজন প্ৰকৃত দেশপ্ৰেমিক আছিল। আৰু জৱাহৰলাল নেহৰুৰ বিষয়ে মোৰ ক'ব লগা ইমানেই আছিল। ধন্যবাদ।